Hey guys, welcome to Tapasya's vlog. Tapasya's vlogot আপোনালোকক স্বাগতম জনাইছো গাইস ইয়াতে আপোনালোকে দেখিব পাইছে নাও এখন ৰখি থকা আছে আৰু আছে লগত ভাইটি তো ভাবিছো আজি বহুত দিন মানে প্ৰায় এক বছৰৰ মূৰত মই নাওত উঠিব কাৰণে গৈ আম এম সো এক্সাইটেড সবলক আমাৰ লগত আপোনালোকে ফুৰি আহিব অকমান আমাৰ নাৱৰীয়াক চিনি পাইছেনে বাৰু কোন হয় নতুন নাৱৰীয়াটো ভয় লাগিছে নাওটো কোন পিনৰ পৰা কোন পিনে লৈ যাব ঠিক নাই আৰু নাৱৰীয়াৰ লগত আই ভালকে চলাবি দেই সো ভাইটিয়ে নাও বাই আছে পাৰে আৰু বহুতে পাৰে কাৰণ আমাৰ পানীৰ দেশৰে মানুহ আৰু নাও বাব নাজানিলে কেনেকা হ'ব নাও নহলে আমাৰ নচলে বাৰিষা আহিলে যতে যাব নাওটো লাগে সো নাও চলাব জানে মইহে বেছি নাজানো গাইস মই মোবাইলটো ভালকে ধৰিব পৰা নাই বহুত ভয় লাগিছে বহুত ৰিস্কত মই মোবাইলটো লৈ আহিছো যদি পানীত পৰি যায় মোৰ হৰবনাক হ'ব আৰু সো মাজতে বহিলো মই এই সাইডত বহিছিলো বাপৰেবা বহুত ভয় লাগিছে এবাৰ পৰি গ'ল আৰু মোবাইলটো যাব মোৰ সব যাব ভিডিও সব যাব ইমান যি বস্তু সব যাব সো ভয়ও লাগিছে বহুত ৰিস্কত আপোনালোকক দেখাই আছো সো সেইকাৰণে এটা লাইকটো কৰি দিব গাইস এটা লাইক কৰি দিব জাস্ট এটা লাইক কৰি দিব সো গাইস আপোনালোকে দেখিব পাইছে আৰু বহুত ধুনিয়া বটা দিছে ন বহুত বটা দিছে এখানে মোবাইলৰ মই যে ৰেকৰ্ড কৰি তেতিয়া ভয়েস ওভাৰ কৰিছো একদম শুনা পোৱা নাই একো যেতে মই প্লে কৰিছিলো ইমান মানে বতাহৰ শব্দ একদম বহুত বটা মোৰ চুলিখিনি চালে গম পাব কোন পিনে গৈ আছে বটা বহুত বেছি বটা দিছে সো ভালো লাগিছে বহুত ভাল লাগিছে সো তাৰপিছত গাইস মই অকমান নাও বালো আৰু কিন্তু মোৰ নাও বুৱা কি চাব ইপিনে দিলে ইপিনে যায় আৰু ইমান বটা মই নোৱাৰো আৰু সো এনজয় কৰিলো বহুত ভাল লাগিল মোৰটো বহুতে ভাল লাগিল আৰু বহুত দিনৰ মূৰত নাওত উঠিলো ন এই কাৰণে এক বছৰ মূৰত বিৰাট ভাল লাগিছে সো গাইস চাই থাকক গাইস ইমান ধুনীয়াকৈ এনজয় কৰি আছো কিন্তু কি হ'ব মই এতিয়া যাবই লাগিব মানে আজি যামগৈ মই ক্ষেত্ৰীলৈ সো মনটো বেয়াও লাগি আছে ইমান দিন থাকিলো আৰু নিজে একো কৰিব লগা হোৱা নাই ভাত চাত বনাব লগা হোৱা নাই বিৰাট ভাল লাগিছে আৰু মায়ে বনাই দি আছে খাই আছো ঠিকছে ঘূৰি আছো এনজয় কৰি আছো পূজা চাইছো বা আৰু কি লাগে আৰু এতিয়া ঘৰ খেতি যোৱাৰ লগে লগে কিমান কাম আহি যাব খোৱা বোৱা আদি কৰি সব কৰিব লাগিব টিউচন বাপৰে বাপ নিজৰ পঢ়া সব কৰিব লাগিব কি কৰিব আৰু উপায়টো নাই আহিবই লাগিব কিমান দিন আৰু থাকিম এনেকৈ ন এনজয় কৰিলো বহুত এতিয়া ঘৰলৈ যাওগৈ আকৌ ৰেডি হ'ব লাগিব আৰু সব বস্তু পেকিং কৰিব লাগিব কিছু কৰা আছে কিন্তু বাকিবি লৈ যাব লাগিব চাউল এতিয়া চাওক গাইস মই ৰেডি হৈ ওলাই আহিছো ৰাস্তালৈ মা ভাইটি আইতা ৰখি আছে আৰু টমটম এখন আহিলে কিন্তু এইখনে নাযাব মই জলৈকে যাম আৰু অকমান ৰখিলো ৰখাৰ পিছত আহিয়ে যায় আজিকালি টমটম পায়ে থাকে এই টমটমখন আমাক দেখি মানুহ নাই কাৰণে আমাক দেখি ঘূৰালে তো এইখনতে যাম আৰু গাইস চাৰিওপিনে এতিয়া ইমান বাঢ়ি গৈ আছে ন পানী ইমান পানী বাঢ়িলে খেতি কেনেকৈ কৰিব বহুত দিগদাৰ হৈ যাব আৰু সময়মতে একো নহ'ব সো ইমান পানী বাঢ়ি আছে আৰু মানুহে ৰাস্তাৰ কাষে মাছো মাৰি আছে সো দৃশ্যবোৰ চাই ভাল লাগে কিন্তু বেয়াও লাগে কাৰণ বহুত মানুহৰ বহুত কষ্টও হয় কি কৰিব আৰু উপায়টো নাই কেনেকৈ কি পানীৰ সিজন নহয় এতিয়া শুকাবহে পানী কিন্তু আকৌ আহি আছে পানী কি কৰিব আৰু আমাৰ মাকৈ ৰুব লাগে হেয়াটো নাই আৰু পানীৰ তলত খেতি আৰু কি কৰিব কি যে হ'ব নহয় এটা বস্তু একো টাইমত নহয় আৰু সব উল্টা গাইস এটা দৃশ্য আপোনালোকক দেখাও দুখন নাও থাকিব এই এখন নাও আৰু সেইখন নাওলৈ মন কৰক ষ্টুডেণ্টে চলাই গৈ আছে সেই বস্তিত যাব সিহঁতে জাষ্ট স্কুল ছুটি হৈছে মই আহি থাকোঁতে স্কুল ছুটি দিছে আৰু সিহঁতে সেই বস্তিত যাব এই নাও বাই কিমান কষ্ট হৈছে আৰু কিমান ৰিক্সত তেওঁলোকে স্কুললৈ আহিছে বহুত বেয়া লাগিছে চাই গাইস মই ৰুম আহি পালোহি আহি জাষ্ট মুখ চুখ ধুই ফ্ৰেছ হৈ লৈছোঁ ৰুমৰ অৱস্থা একদমেই বেয়া সব ঠিক ঠাক কৰিব লাগিব এতিয়া সো গাইস
এইখিনিতে মই আজিৰ ভিডিঅ'টো এৰিছোঁ লগ পাম আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত প্লিজ মোৰ ভিডিঅ' চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আপোনালোকৰ যদি ভাল লাগে দেন see you in the next video bye bye